ডাঙৰ 6টা পিয়াজ কুটি লৈছোঁ, ইয়াৰ বিভিন্ন মছলা আৰু এইখিনি মাটন ছালৰ সৈতে। এনেকৈ কটা মাংসক নেপালী খাচী বুলি কয়। এয়া দেখিছে নহয়, ছাল আৰু চৰ্বিৰ বাবে খাবলৈ বিৰাট টেষ্টি হয়। কেৰাহীত দিছোঁ ঘিউ, অকণমান চেনিখিনি ৰঙা হোৱাৰ লগে লগে তাত পিঁয়াজখিনি দি দিলোঁ। নেপালী সম্প্ৰদায়ৰ লোকসকলে ছাগলী মাংস এনেকৈ কাটে, খাবলৈ বিৰাট টেষ্টি। আপোনালোকেও খাই পাইছে নিশ্চয়। ইয়াত এতিয়া দিছোঁ আদা পিছা এচামুচ, নহৰু পিছা এচামুচ, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, নিমখ আৰু গোটা গৰম মছলা অকণমান পিচি দিছোঁ। এনেকৈ লৰাই কম জুইত প্ৰায় 1.5 ঘণ্টামান ভাজিব লাগিব। শুকালে অকণমান পানীও দি দিব পাৰে মাজে মাজে। এনেকৈ ঘিউটো কাজু কেইটামান ভাজি কাষত থৈ দিলোঁ। অকণমান সময় লাগে ৰান্ধোতে। শেষত কাজু কেইটা মিলাই দিলোঁ আৰু দেখিছে নহয়, এনেকুৱা যেতিয়াই গোটেইখিনি শুকাই আহিব, মই কেৰাহীৰ পৰা কিন্তু এনেকৈ মাজে মাজে নিমখৰ জুতি চাওঁ দেই। আপোনালোকে চাইনে? মায়ে দেখিলে কয় বোলে কেৰাহীৰ পৰা এনেকৈ খাব নাপায়। আমাৰ ঘৰত চলি যায় আৰু, ঘৰত আমি কেইটাহে মানুহ। খাবলৈ যে ইমান ভাল হয় নহয়। আপোনালোকেও ৰান্ধি কেনে পালে জনাবচোন। মই যে সেই মাংস হাড়ত লাগি থাকে সেই পিচটো খাই বিৰাট ভাল পাওঁ। কেনে পালে জনাব দেই।